বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেল মৌচুমী ব্লগলৈ স্বাগতম জনাইছো। ৰান্ধিব লোৱা ৰেচিপিটো হৈছে কলপচলা আৰু মাছৰ মাথা। হকচোন মই কেনেদৰে ৰান্ধিছো আপোনালোকে উপভোগ কৰক। এইটো এনেদৰে মই নিমখ আৰু হালধি দি মাছটো সানি লৈছো। আজি মই মাছৰ এইটো মাছৰ মাথাৰ লগত মই পচলা আজি ৰান্ধিম। এয়া মই এনেদৰে মাছটো ফ্ৰাই কৰিবলৈ তেল দি লৈছোঁ। এয়া মই এনেদৰে মাছবোৰ দি দিছোঁ। বৰকৈ ফুটিছে দেই মাছবোৰ। বাহু মাছৰ মাথা হয়। এনেদৰে ফ্ৰাই কৰা মোৰ হৈ গৈছে। এয়া মোৰ জলকীয়া আৰু পিঁয়াজ কটা হৈ গৈছে। ইয়াত মই এতিয়া দি দিম। এইটো মই মাছৰ মাথা আৰু কলপচলাটো বনাবলৈ লৈছোঁ। এয়া মই সৰিয়হ, আদা, নহৰু আৰু জালুক পিচি থৈছোঁ। যিহেতু মই মাছৰ মাথা আৰু সৰিয়হত অকণমান দি দিলে সোৱাদ হ'ব। অলপ দি দিছোঁ মছলাটো। মছলা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিম কলপচলাখিনি। অলপ সময় এনেদৰে মই ভাজি থাকিম। অকল মই ফ্লেমটো বঢ়াই দিছোঁ। এতিয়া মই কম পৰিমাণৰ ষ্টিমটো দি অলপ সময় ঢাকি থৈ দিম। এয়া আমাকে দেখিছে মই কলপচলাবোৰ এনেদৰে ভাজি আছোঁ। আৰু কলপচলাৰ পৰা যিহেতু পানী ওলায়, গতিকে অলপ দেৰিলৈকে মোৰ ভাজিবলগীয়া হৈছে। আৰু এনেদৰে মই আৰু অলপ সময় ভাজিম। এয়া আমাকে দেখিছে পচলাখিনি পানী যিহেতু শুকাই গৈছে। এইদৰে ভজা হৈ গৈছে। এতিয়া ইয়াত মই দিম মাছৰ মাথা। এয়া দেখিছিলে আমাকে মাছৰ মাথা ফ্ৰাই কৰি থোৱা হৈছিলে। ইয়াত দিম মই মাছৰ মাথা। এনেদৰে মই অকণমান ভাঙি দিম। একেবাৰে কলপচলাটোৰ লগত মাছৰ মাথাবোৰ ভাঙি দিম। তেতিয়াহে খাবলৈ ভাল লাগিব। দেখিবলৈ পাইছে মই এনেদৰে বনোৱা হৈ গৈছে। একেবাৰে সহজ পদ্ধতিত বনোৱা হৈছে। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি চাবচোন। খাই কেনেকুৱা পালে মোক জনাবচোন কমেণ্ট বক্সত। আজি মোৰ ৰেচিপিটো চাই আপোনালোকক কেনে লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব।